Hello friends, welcome to my channel Diganta Varman Arts. How to draw lotus. তো lotus কেনেকৈ draw কৰিব পাৰি সেইটো টেকনিক মই আপোনালোকক দেখাম। তো বলকচোন আজি আমি lotus কেনেকৈ draw কৰে সেইটো দেখাম। তো প্ৰথমতে আপোনালোকে এটা সাৰ্কেল বনাই ল'ব। আমি লোটাসটো সাৰ্কেলৰ সহায়ত আঁকিম। তাৰপিছত সাৰ্কেলটো মাজেদি এনেকৈ ডিভাইড কৰি ল'ব। তাৰপিছত আৰু এটা চিন এনেকৈ দি ল'ব পাৰে আপোনালোকে, তেতিয়া ইজি হ'ব আৰু বস্তুটো। বাকি আপোনালোকে ওপৰৰ পৰা এনেকৈ আঁকি যাব। এইটো এনেকৈ আঁকিব। দেখিছে কিমান ইজি হয়, মানে বস্তুটো সব আমাৰ সাইডে সাইডে লাগি গৈছে। আৰু এইটো হৈ যোৱাৰ পিছত আপোনালোকে এই চিনবিলাক ৰাপ কৰি দিব। এই সাৰ্কেলটো যেনেকৈ ধৰক ওপৰৰ ফালে এইখিনি এনেকৈ এই বস্তুবিলাক মুছি দিব। তো হৈ গ'ল, এনেকৈ আমি আঁকিলোঁ লোটাসটো। এতিয়া মই দেখাম আপোনালোকক, কালাৰিংটো দেখাম, চাই থাকিব। এইটো হৈ গ'ল ড্ৰয়িংটো, মই ডাইৰেক্ট এনেকৈ দেখালোঁ আপোনালোকক। তাৰপিছত এতিয়া কালাৰিংটো দেখাম মই এতিয়া। এইটো লাইট হয়, পিংক কালাৰ। তো আপোনালোকে লাইট পিংকটো ইউজ কৰিব। প্ৰথমতে লাইট কৰি দিব চাৰিওফালে। এনেকৈ লাহে লাহে কৰিব, মানে আউট হ'ব নালাগে। আৰু এটা আমাৰ যিটো বৰ্ডাৰ লাইনটো আমাৰ ড্ৰয়িঙৰ, এই লাইনবিলাক আউট কৰিব নালাগে। তো কালাৰ কৰোঁতে আপোনালোকে এইটো সাৱধান হ'ব। আৰু ভিডিঅ'বিলাক আৰু মানে যিবিলাকে জানে তেওঁলোকৰ কাৰণে নহয়, মই আগতে ক'লোঁ। আৰু মানে এনেকৈ ভাবিব পাৰে কিছুমানে যে কি এইবিলাক ভিডিঅ' দিছে। তো যিবিলাকে নাজানে একচুৱেলি তেখেতসকলে বা তেওঁলোকে শিকিব পাৰিব। সো ফাৰ্ষ্ট লাইট, তো প্ৰথমতে মই লাইট কৰি দিলোঁ। এতিয়া মই অলপ অলপ মিডিয়াম কৰি যাম, তাৰপিছত ডাঠ কৰি যাম।
এনেকৈ মই দি আছোঁ চাওক তো অলমোষ্ট ফিনিশড এতিয়া এইটো মই গ্ৰীণ কালাৰ ইউজ কৰিছোঁ এইটো গ্ৰীণ কালাৰে হয় তো ইয়াতে গ্ৰীণ কালাৰ দিলোঁ এইটো লাইট গ্ৰীণ তাৰপিছত তলখিনি পানী আমি পানী কালাৰটো ব্লু কালাৰটো ইয়াত এনেকৈ লগাই দিম অলপ অলপ তো আপোনালোকে ইচ্ছা কৰিলে ইয়াত লিফটোও দিব পাৰে লিপটো গ্ৰীণ কালাৰেৰে মই ডাইৰেক্ট দেখাই দিছোঁ এনেকৈ নিশ্চয় তলৰ ফালে এনেকৈ দিব যাতে ডাৰ্ক কৰিলে বস্তুটো লাইটটো উঠি আহিব তো মই ব্লু কালাৰটো আকৌ অকণমান দিছোঁ ইয়াতে দেখিছে আপোনালোকে মই কেনেকৈ দিছোঁ এইটো মানে পানীৰ ঢৌটো যেনেকুৱা হয় তেনেকুৱা ষ্টাইলত এইটো ইউজ কৰিছোঁ মই পেন্সিলটো ইয়াত লগা নাছিল সেইটো কাৰণে ইয়াতে অকণমান এনেকৈ দিলোঁ আৰু তো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্টত জনাব আৰু যদি ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কৰি দিব আৰু যিবিলাকে নতুন চাই আছে তেখেতসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব